আমি পথাৰত গৈ আছোঁ এয়া পানীৰ মাজে মাজে মা এইফালে আইতা আছে এয়া পানী কি জানো মই কি এইফালে মাহঁত আহি আছে পানী পাহৰিব লাগিব ইমান পানী তো দেহা আৰু পাপা আগত গৈ আছে মায়ে বিশ্বাস কৰা আছে ইমান পানী পাহৰিব লাগিব ঠগা বুলি ভাবিছিল মা বিশ্বাস কৰা নাছিলচোন অ' মা বিশ্বাস কৰা নাছিল তো এতিয়া মিছাই ভাবি আছিলো নহয় এয়া আৰু দ আছে আহি থাক তো এয়া গৈ আছোঁ এতিয়া তো আমি পাৰ হৈ আহিলোঁ আইতা পাৰ হ'বই পৰা নাই আইতা আহিবই পৰা নাই সেইফালে গাড়ী চাড়ী থৈ আমি আহি আছোঁ এইফালে মাৰ হাহাকাৰ তো দেহা আৰু পাপা আগত ধুনীয়াকৈ গৈ আছোঁ পানীৰ মাজে মাজে ধুনীয়াকৈ এনেকৈ পানী চানী পাৰ হৈ গৈ আছোঁ কিন্তু আৰু এক জেগাত আৰু এনেকুৱা পানী পাৰ হ'ব লাগিব সেইটো বেছি পানী নহয় তো পাৰ হ'ম আৰু ইফালে ইমান ধুনীয়া পানী ইফালে পথাৰখন চাওক নাই ইমান ধুনীয়া তো দেহা আৰু মা আগত পাপা পিছত গৈয়ে আছোঁ পোৱা হ'লে নাই এয়া মাজে মাজে গৈ আছোঁ আমাৰ মাটিখিনি পোৱাই নাই যায় তথাপিতো ভালে এইবাৰ বহুত হেৰি আছে খানি আছে হ'ব না মা এইখিনিত বেছি জোক নাই জোক নোহোৱা কিন্তু সেয়াকে হ'ল ৰোৱা এতিয়া মোক কি ৰোৱা দেখোতো জোক নাই সেই কোনাতহে আছে বুলি কৈছে এই একে মূৰতহে আছে বুলি কৈছে সেয়া এতিয়া খোৱা চুগাৰ এয়া গজা ঘুগুনি চিৰা মুড়ি সেইটোতো কি আছে এইটোতো ঘুগুনি মই খাম ধৰ পকলা নেকি মাজতে নাথাকে পানী খাবা পানী বটল সেইটো বাবু উৰিছো সেইকাৰণে দিচোন অলপ নহ'লে উৰি যাব কেনেকৈ দিম মই মুড়ি জানানে কিবা লাগা হলে বলি দিবি লাস্ট টাইম নাই করবি পানি লাগে ককা বুজিছা ককা ধান আছো এতিয়া জলপান খাই আছো জলপান নহয় মুড়ি ডাঙৰ মুনু চানা মুনু গজা ঘুগুনি গোটেইকেইটা পৰিয়ালে নহয় বহি বহি খাই আছো আইতা খাই আছো ঘুগুনি খাই মা একদম খোৱাত ব্যস্ত অ' পাপা পাপা বাবায়ো খাই আছে ইফালে দেহাই খায়ে উঠিল ন মুখৰ ভাত নাছিল তাকে ক'বে নেকি
আৰু আমি ঘৰলৈ যাবলৈ ওলালোঁ। এতিয়া আমি ঘৰত গৈ আছোঁ। ইমান ধুনীয়া সেউজীয়া পৰিৱেশ। এয়া মাক চাওক তালি দুপুৰা লৈ পুৰা। পাপাই আকৌ দেহাকেই লৈছে। এইফালে আইতা এতিয়া আমি গৈ আছোঁ ঘৰত। আকৌ ইমান পানীখিনি পাৰ হ'ব লাগিব, ইমান দিগদাৰ এইবিলাক। তো আকৌ পানীখিনি পাৰ হ'ম এতিয়া। ভাগৰতো থাকিব পৰা নাই, এতিয়া পানীখিনি পাৰ হোৱা হওক। ইমান দ পানী। এয়া গৈ আছোঁ এতিয়া ধুনীয়াকৈ পানীয়ে পানীয়ে। আৰু এতিয়া আহিবই পৰা নাই। গৈ আছোঁ আৰু লাহে লাহে দেখিছেনে ইমান একদম পানী হাহাকাৰত গৈ আছোঁ। ভিজিলে মা আছে হ'লেও আৰু তোমাক কাপোৰ ভিজাব দিয়া বস্তুখিনি বাচক। এতিয়া আকৌ ভিজা কাপোৰ দি গাই দিগদাৰ হ'ব গম পাইছা। তেতিয়াতো কথা বেলেগ, তেতিয়া ইমান সময় আছোঁ যি শুকাই গৈছিল। মোৰতো ভাই ভিজাও নাই। এনেকৈ গৈ আছোঁ আৰু ধেমালি ধুমুলা কৰি। সেইটো মাৰটো গোটেই ভিজিল। প্ৰিয় তো আৰু এতিয়া আহি আছোঁ যে আহে ভিডিঅ'টো চাই কেনে পালে ক'ব, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো আহি পালোঁ পাৰ। আজিলৈ বাই বাই।